আসসালামু আলাইকুম রহমতুল্লাহি ওবারকাতু প্রিয় বন্ধুসকল নিশ্চয় ভাল আছে মই ভাল আছোঁ আলহামদুলিল্লাহ আজি আপোনালোকক দেখুৱাম অতি কম সময়ৰ ভিতৰত আৰু খুবেই কম খৰচৰ ভিতৰত ইনকিউবেটৰ মেচিন কেনেকৈ সাজি উলিয়াব পাৰোঁ মই এইটো এটা কণ্ট্ৰলাৰ লগাইছোঁ দেখিবলৈ পাইছে দুটা তার লগোৱা আছে বেলেগ বেলেগকৈ এটা এসি আৰু এটা ডিসি এটা বৈদ্যুতিক এটা ব্যাটাৰী কানেকশ্যন কলা তার দুটা বৈদ্যুতিক এটা বাল্ব দি আছে ভিতৰত সেইকাৰণে লগাইছোঁ আৰু বেলেগ যেটো আছে এইটো আপোনাৰ ব্যাটাৰী কানেকশ্যন দিয়া হৈছে এই কণ্ট্ৰলাৰটোত আপুনি দেখিবলৈ আছে বাল্বত যেটো তার গৈছে কলা তার দুটা তাৰে এটা তার মাজত কাটি এই কণ্ট্ৰলাৰত লগাই দিয়া হৈছে মানে মাজে মাজে এই বাল্বটো বন্ধ কৰি দিব এই কণ্ট্ৰলাৰে যেতিয়া উপযুক্ত পৰিমাণৰ নিৰ্দিষ্ট পৰিমাণৰ তাপ ভিতৰত উৎপন্ন হ'ব তেতিয়া বাল্বখন বন্ধ হৈ যাব সেইকাৰণে এই তার দুটা কাটি ইয়াত লগাই দিয়া হৈছে আৰু এইটো ব্যাটাৰী কানেকশ্যন এটা দিয়া হৈছে এই কণ্ট্ৰলাৰটো চলিবৰ বাবে আৰু ৰঙা তার দুটা আপুনি দেখিবলৈ পাইছে ইয়াত ৰঙা তার দুটা হৈছে সেন্সৰৰ তারটো খুবেই চুটি আছিল বুলি মই এইটো ইয়াৰ পৰা খুলি মই জয়েন দি এটি দীঘল কৰিছোঁ এই ৰঙা তার দুটাৰ সহায়ত আপুনি দেখিবলৈ পাইছে এনেকৈ মই মাজত কাটি লৈছোঁ কাৰণ ইয়াত এটা গ্লাছ লগাম ঘৰত এটা ভঙা গ্লাছ আছিল এই গ্লাছটো মই ইয়াত লগাম যাতে ভিতৰত মই এই গ্লাছৰ সহায়ত চাব পাৰোঁ এইটো হৈছে এটা ইনকিউবেটৰ মেচিন মই দেখুৱাইছোঁ আপোনালোকক আপুনি ঘৰত এনেকৈ এটা ইনকিউবেটৰ মেচিন সাজি উলিয়াব পাৰিব অতি কম সময়ৰ ভিতৰত আৰু কম খৰচৰ ভিতৰত চাওক এটা কুলিং ফেন আছে আৰু এটা বৈদ্যুতিক বাল্ব লগোৱা আছে আৰু এই ৰঙা তারটো এইটো হৈছে আপোনাৰ সেন্সৰৰ তার এইটো সেন্সৰৰ তারটো সৰু হোৱাৰ বাবে মই এইটো দীঘল কৰিছোঁ ৰঙা তার জয়েন্ট দি এইটো আপুনি দেখিবলৈ পাইছে এইটো হৈছে মোৰ ইনকিউবেটৰ মেচিন আপুনি এইটো খুব কম খৰচৰ ভিতৰত আৰু কম সময়ৰ ভিতৰত আপুনি এইটো ঘৰত সাজি উলিয়াব পাৰিব চাওক এতিয়া মোৰ যেটো কাম হ'ব সেইটো হৈছে ভিতৰত ট্ৰে বনাই মই কণীবোৰ ৰখাৰ বাবে এটা ট্ৰে বনাম এইটো হৈছে গ্লাছটো মই চাব পাৰিছে গ্লাছটো ভঙা বাবে সেই তেনেকৈ মই এটি কাটি লৈছোঁ কাটি লৈ কিনে গ্লাছটো এনেকৈ বহুৱাই দিম আঠাৰে বহুৱাই দিম পিছত এইটো মই চাব মই এইটো আঠা দি লগাই দিম গ্লাছটো ভঙাৰ বাবে মই গ্লাছটোৰ জোখেৰে মই এইটো কাটি লৈছোঁ চাব পাৰিছে কুলিং ফেনটো ডিসি হয় এইটো ব্যাটাৰী কানেকশ্যন কণ্ট্ৰলত যে দিয়া আছে তাত এইটো জয়েন্ট কৰা আছে এইটো সেই ব্যাটাৰীৰ সহায়ত এইটো চলিব এই কুলিং ফেনটো আৰু কণ্ট্ৰলাৰটো ব্যাটাৰীৰ সহায়ত চলে আৰু বাল্বটো বৈদ্যুতিক বাল্ব এইটো বিদ্যুতৰ সহায়তেহে চলিব এইটো বিদ্যুতৰ সহায়ত চলিব এইটো ডাইৰেক্ট দিয়া আছে খালি মাজত তার এটা কাটি আপোনাৰ কণ্ট্ৰলাৰত লগোৱা আছে উপযুক্ত পৰিমাণৰ তাপ যেতিয়া উৎপন্ন হ'ব এই মেচিনৰ ভিতৰত এই সেন্সৰটোৱে এইটো পৰিমাপ কৰিব আৰু কণ্ট্ৰলাৰে এই বাল্বটো তেতিয়া বন্ধ কৰি দিব নিশ্চয় আপোনালোকে গম পাইছে বস্তুটো এতিয়া মই ট্ৰে বনাই এইটো আপোনাক দেখুৱাম ট্ৰে কেনেকৈ বনাই মই বাহিৰে ট্ৰেখন সজাই আপোনালোকে এইটো দেখুৱাম বাহিৰে বাঁহ আৰু নেট ব্যৱহাৰ কৰি এইটো বনোৱা হৈছে এইটো বজাৰৰ পৰা নেটটো আপুনি সহজে কিনিব পাৰিব আৰু বাঁহটোতো ঘৰতে পোৱা যায় এইটো বাঁহ আৰু নেট ব্যৱহাৰ কৰি তাৰেৰে বান্ধি এইটো বনোৱা হৈছে এইটো বান্ধি এইটো মই ট্ৰে বনাইছোঁ ট্ৰে এতিয়া নেটটো অলপ দীঘলকৈ ৰাখিছোঁ এই নেটটো মই ওপৰৰ ফালে ভাঁজ কৰি দিলে এইটো আপোনাৰ ট্ৰেটো একেবাৰে সুন্দৰ হ'ব এতিয়া মই এইটো ভাঁজ কৰিম হয় এনেকৈ ভাঁজ কৰি একেবাৰে থিয় কৰাই দিম এই ট্ৰেখনত বাঁহ আৰু নেট ব্যৱহাৰ কৰা হৈছে
এই নেটখন আপুনি বজাৰত কিনিবলৈ পাব আৰু অতি সহজে আপুনি ঘৰতে বাহিৰে এই ট্ৰেখন সাজি উলিয়াব পাৰিব আৰু ইয়াত বান্ধি দিয়া হৈছে তাৰৰ সহায়ত এইটো আপোনাৰ এনেকৈ বান্ধি লৈ তাৰপিছত এনেকৈ ভাঁজ কৰি দিলে ওপৰৰ ফালে ভাঁজ কৰি দিলে এটা সুন্দৰ ট্ৰে হ'ব এই ট্ৰেখনৰ ভিতৰত মই কণী দিম এনেই ট্ৰেখন নহ'লেও কণী দিব পাৰি ট্ৰেখন দিলে ভাল হয় সেইকাৰণে মই ট্ৰেখন চাৰিওফালে এনেদৰে ভাঁজ কৰি ওপৰৰ ফালে থিয় কৰাই দিলে একেবাৰে সুন্দৰ এটা তৈয়াৰ হ'ব ট্ৰে এই ট্ৰেত কণী দিম আৰু কণীবোৰ লৰচৰ কৰোঁতে সুবিধা হ'ব আৰু কণীৰ তলে ওপৰে খালী থাকিব সেইকাৰণে তাপটো ভালকৈ পাব ট্ৰেখন চাওক কিমান ধুনীয়া হৈছে ট্ৰেখন চাওক ট্ৰেখন থিয় কৰাই দিছোঁ চাৰিওপিনে সুন্দৰ এটাতে হৈ গৈছে এতিয়া এই ট্ৰেটো মই এই বাকচটোৰ ভিতৰত এই কাৰ্টনটোৰ ভিতৰত মাছৰ কাৰ্টন আছে এইটোৰ ভিতৰত মই দিম দেখুৱাম কেনেকুৱা হয় সুন্দৰ প্ৰচেছ হয় এইটো আপুনি চাওক এইটো ভিতৰত এতিয়া সোমাই দিম সোমাই দিলে চাব পাৰিব এনেকৈ আপুনি এটা ট্ৰে বনাই ইয়াৰ ভিতৰত সোমোৱাই দিব সুন্দৰ হৈছে চাব পাৰিছে নিশ্চয় এনেকৈ ধুনীয়াকৈ বনাই আপুনি ভিতৰত সোমোৱাই দিব তাৰপিছত ইয়াৰ ভিতৰত কণী দিম এতিয়া ট্ৰেৰ তলত এটা প্লেট দিছোঁ কাৰণ হিউমিডিটি বঢ়াবৰ বাবে পানী দিব লাগিব সেইকাৰণে ট্ৰেখন দিয়া হৈছে আৰু এটা থাৰ্মোমিটাৰ দেখিবলৈ পাইছে এই থাৰ্মোমিটাৰটো আপোনাৰ টেম্পাৰেচাৰ কণ্ট্ৰলাৰতো নিৰ্ধাৰণ কৰিবই যদি কণ্ট্ৰলাৰে কিবা প্ৰব্লেম দিয়ে তেনেহ'লে ইয়াত চাব পাৰিম সেইকাৰণে এটা মেনুৱেল থাৰ্মোমিটাৰ ইয়াত সোমোৱাই দিয়া হৈছে এইটো সকলো সময়তে নালাগে এবাৰ দুবাৰ চেক কৰিলে হৈ যায় আৰু কণী দি আছোঁ এইটো কইল চৰাইৰ কণী হয় এইটো বতা চৰাই বুলি কোৱা হয় বতা চৰাইৰ কণী এইবিলাক দি আছোঁ চাওক আপোনালোকে ভিডিঅ'টো চাই আপোনাৰ কেনেকুৱা লাগিল কমেণ্টত জনাব আৰু লাইক কৰিব আৰু মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰিব পৰৱৰ্তী ভিডিঅ' সকলোৰে আগত চোৱাৰ বাবে ন'টিফিকেশ্যনটো অন কৰি ৰাখিব বেল আইকনটো অন কৰি ৰাখিলে আপুনি পৰৱৰ্তী ভিডিঅ'ৰ ন'টিফিকেশ্যন সকলোৰে আগত পাব এতিয়া চাওক মই লগাই দি আছোঁ মেচিনখন যেনেকৈ বনাইছোঁ তেনেকৈ লগাই দি গ্লাছখনৰ আঠা দি লগাইছোঁ মই এতিয়া ভিতৰত চাওক আচলতে ভিতৰত চোৱাৰ এটা কৌতূহল সকলো সময়তে থাকে সেইকাৰণে মই গ্লাছখন লগাইছোঁ যাতে এইটো মেচিন বাৰে বাৰে খোলা খুলি কৰিলে এইটো প্ৰব্লেম হয় সেইকাৰণে নুখুলিয়েই মই কেনেকৈ ভিতৰত চাব পাৰি সেইকাৰণে গ্লাছখন লগোৱা হৈছে এইটো চাব পাৰিছে এতিয়া গ্লাছৰ ভিতৰে মই চাব পাৰিম আৰু এটা হিউমিডিটি মিটাৰ ভিতৰত দিয়া আছে হিউমিডিটি চোৱাৰ বাবে হিউমিডিটি কম আছে নে বেছি আছে সেইটো চোৱাৰ বাবে হিউমিডিটি মিটাৰ এটা ভিতৰত লগোৱা হৈছে এনে দি থোৱা হৈছে চাওক এনেকৈ আপুনি এটা সুন্দৰ ইনকিউবেটৰ মেচিন নিজেই সাজি উলিয়াব পাৰে ইয়াত কোনো জটিল কিবা বস্তু একো নাই এইখিনিয়ে ইয়াৰ মূল কথা থ্যাংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'